ইউটিউব চেনেল ববিজ ওয়ান্ডাৰফুল ব্লগ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি যেহেতু নৱমী আৰু নৱমীৰ সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া যাম আমি পূজা চাবলৈ আৰু পূজাৰ কিছুমান দৃশ্য মই আপোনালোককো দেখুৱাই যাবলৈ চেষ্টা কৰিম। তেন্তে ভিডিঅ'টোৰ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। Lagi. এইবাৰ আহিছোঁ আমি পুলিচ ৰিজাৰ্ভৰ পূজাখনলৈ। আৰু ইয়াতে এইখন বনাইছে সুন্দৰ এখন সেলফি জোন। জানানো তোমার আগমনী প্রভাত আলোকে দাদাম নাকি রাতে আমি ভিতৰৰ দৃশ্যটো আপোনালোকক দেখুৱাই দিওঁ। ভিতৰলৈ যাওঁ আমি। মণ্ডপখনৰ ভিতৰ ভাগ। ভালো আছে না?
ভিডিঅ' কৰি আছো আৰু ইয়াতে এয়া পাৰ্ক টাইপ ফটো যোন বনাইছে ঘৰটো দেখুৱাই দিয়া ঘৰটো পहुঁচোৱা নাই এয়া হৈছে নেপালী মন্দিৰ আৰু ইয়াতে পাৰ্লিয়ামেণ্ট হাউচৰ আহি বনোৱা হৈছে পূজা মণ্ডপখন পূজা চলে কেনেকুৱা লাগিছে ভাল লাগিছে কিমানটা পূজা চলে কল নালাগে মই আপেল দিব কল নালাগে কল খান লাগিব না আমার না এই যে এইটা সোনি হ্যাঁ লড়া না এখন পূজাৰ পৰা ওলাই আহিলোঁ আৰু এখন বেলেগ পূজা আপোনালোকক দেখুৱাম বলক মোৰ লগত এয়া বৰপুখুৰীৰ পাৰ সাৰ্বজনীন দুৰ্গা পূজা এয়া খাই আছোঁ আমি ম'ম সোনকালে অপেন কৰিব আৰু দিছো দাদা অলপ গৰম মই এই প্ৰসাদটা দিয়া কি হয় ম'মটো দে এতিয়া কোৱা তোমাৰ এতিয়া মানে কি কৰিবা কি কৰিম মানে এইটো অলৱেজ হাংৰি মেবি নৱেম্বৰ অক্টোবৰ লাষ্টৰ পৰা নৱেম্বৰৰ ফাৰ্ষ্ট উইকত অপেনিং হৈ যাব অলৱেজ হাংৰি ক্লাউড কিটচেনত ফ্ৰাইড ৰাইচ থাকিব চিলি চিকেন থাকিব চিজুৱান চিলি চিকেন ড্ৰাই ফ্ৰাই যিটো হয় সেইটো থাকিব ম'ম' থাকিব স্পেচিয়েলি ম'মটো ধুনীয়া হৈছে আজি খালোঁ নহয় থেংক ইউ ধন্যবাদ চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ আমি অৰ্গেনিক অকণমান কোৱালিটি ফুড দিবৰ কাৰণে চেষ্টা কৰিম খালে গম পাব খালে অৰ্ডাৰ কৰক সকলোৱে টেষ্ট কৰক টেষ্ট কৰক টেষ্ট কৰক ঠিক আছে আজি আমিও ম'ম' খালোঁ বঢ়িয়া লাগিলে একদম ধুনীয়া বনাইছে আহিব সকলোৱে অৰ্ডাৰ কৰিব আহিব
এইবাৰ আহিছোঁ আমি হৰিসভা পূজাখনলৈ আৰু এইবাৰ হৰিসভা পূজাখন 100 বছৰীয়া হৈছে আৰু বাহিৰত এতিয়া বৰষুণো দি আছে, গতিকে দৌৰা দৌৰিকৈ আহি আমি পেণ্ডেলৰ ভিতৰত সোমাইছোঁ। এইবাৰ আহিছোঁ গৰীব সমিতি পূজাখনলৈ আৰু ইয়াতে টেকেলি ভঙা প্ৰতিযোগিতাও হৈ আছে আৰু কোনে টেকেলি ভাঙি চাওঁ বলক। 7, 6, 5, 4. দেখুৱাকচোন। কি কিনি আছা তোমালোকে? এইবাৰ আহিছোঁ কালীবাৰীৰ পূজাখনলৈ। এই কারেন্ট আছে কিন্তু ওদিকে যাও ওদিকে যাও ওই দাদাটা নিয়ে এয়া চক বজাৰৰ পূজাথলী।
গোৱালাপাৰা পূজা থলী আৰু আমি ইয়াতে নানামিলোঁ আৰু গাড়ীৰ পৰাই মই দেখুৱালোঁ আৰু এতিয়া পূজা সামৰি আমি ঘৰলৈ উভতিছোঁ দেৰি হ'ল আৰু মাইনা গ'ল শুই গতিকে আমি ঘৰত যাওঁ ন মাইনা সামৰণি দিবা